আজি মোৰ বিদায় সভা চাওঁতে চাওঁতে মোৰ কৰ্মজীৱনৰ ৩৩টা বসন্ত পাৰ হ'ল। সেই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এজন শিক্ষকৰ জীৱন সংগ্ৰামৰ কথা ক'ব ওলাইছোঁ। এয়া সকলোৰে প্ৰিয় ফিজুকাই। মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ চাইকেল নহয় টিলিঙা, ৰধলা পথাৰত আহিবা ঐ নিজানত, মন হীৰা দৈ নানানি নানি নে। কাৰ কি হল ইমান ফূৰ্তিত আহিছে? তেবেক বোপা, এই বাৰীৰ কামবোৰ কৰিছ মানে? এই বহুত ডাঙৰ খবৰ এটা আছে। কি খবৰ আছিলে? সই যে তহঁতৰ গাঁৱৰ চুপৰ সই যে থগেনদাৰী পিতেক বিপুল, তাৰ চাকৰিটো হলগে। যি হৈছে ভালেই হৈছে। তাকে মই কাগজখন চৰকাৰৰ পৰা আহিলে দিবলৈ যাওঁ। হেৰি নহয়, মই ৰাস্তাটো চিনি নাপাওঁ, তাকে দেখুৱাই দিবা। ইমান দূৰ আহিছো, টেমাটো অকমান দিয়া। চাদা খাবলৈ এৰিলো নহয়। কি খাওঁ আজিকালি? বিহে খাওঁ, বিহে তাকে খাই যাওঁ। ঐ কাঠিটো দিয়া। বৰ ধুনীয়া বি ছোৱালী দেই, বৰ ধুনীয়া বি ছোৱালী। আৰু এটা কম কোৱা, ৰাস্তাত সেইদিনা সোমবাৰ আছিল। ময়ো কাষৰে জদুকাই ল'ৰাটোক পঢ়ুৱাবলৈ বুলি কৈছিলোঁ। ঘৰত বৃদ্ধ মা দেউতা, টিউচন কৰা টকাকেইটাৰে এসাঁজ খাই এসাঁজ নোজোৰে। ঠিক সেই সময়তেই ওচৰৰে পিয়ন ফিজুকায়ে আমাৰ ঘৰলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল। খোলাচোন, ব'লা, মানুহ আছে নাই বা? তহঁত দেখোন নহা মানুহ আহিলি। দাইটি খুৰী ঘৰত নাই নি? আছে। মাতকচোন, বিপুলৰ ডাঙৰ খবৰ এটা মই লৈ আহিছো। পিয়া এখন লৈ আহাচোন। খুৰী দিয়ক। তই এইখন আনিব মোৰ ওচৰতে। বিপুল নাই নি? বহুত ডাঙৰ খবৰ এটা লৈ আহিছো, মাতকচোন তাক। তাৰ পৰৱৰ্তী সময়ত মই বিবাহ পাশত আবদ্ধ হ'লোঁ। আমাৰ এজনী কন্যা সন্তান জন্ম হ'ল। কিন্তু শিক্ষকতাৰ ব্যস্ততাময় জীৱনকালত মই যে পৰিয়ালৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। মই যে এজন ব্যৰ্থ পুত্ৰ, ব্যৰ্থ স্বামী আৰু ব্যৰ্থ পিতৃ হিচাপে পৰিচয় লাভ কৰিলোঁ। মোৰ যে জীৱনটো কেৱল এক সামাজিক জীৱন হিচাপে ৰৈ গ'ল। সেইদিনা মোৰ বিদ্যালয়ত গুণোৎসৱ আছিল আৰু আনফালে ঘৰত মোৰ যি
জ্বৰত ককপকাই আছিল। ভাবিলোঁ ছোৱালীজনীৰ গাটো কালিৰে পৰা ভাল নহয়। পাৰিলে ডক্টৰৰ ওচৰলৈ নিব লাগিছিলে। হেৰা শুনিছা, আজি মোৰ স্কুলত পৰীক্ষা আছে। পৰীক্ষা শেষ হোৱাৰ পাছত এই ডক্টৰৰ ওচৰত লৈ যাব লাগিব। তুমি তেতিয়ালৈকে অলপ চাবা। এতিয়া মই যাওঁ। মই ডক্টৰৰ ওচৰত নিয়াৰ আগতেই আমাক এৰি থৈ গুচি গ'ল তাই। বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কালিছে হাই কাকো নাপাই। বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কালিছে হাই পাই হেৰুৱাই। দুখে মৰিছে আহি শিক্ষক মানে কেতিয়াবা দুখ আৰু কষ্ট, শিক্ষক মানে সৰ্বদা ধৈৰ্য আৰু সহ্য, শিক্ষক মানে কেতিয়াবা বিপ্লৱৰ গান, শিক্ষক মানে আমৃত্যু অবিৰত সংগ্ৰাম। গুৰু প্ৰণাম তোমাক।